মনীষা তছা মই ইটাখোলা অঞ্চলৰ নিবাসী মই ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এবাৰ হাই সেকেন্ডাৰী পৰীক্ষাত 4টা বিষয় লেটাৰ মাৰ্ক সহ 84.2% পাই পাছ হৈছোঁ। মই পলিটিকেল সায়েন্সতো লেটাৰ মাৰ্ক পাম বুলি ভাবিছিলোঁ, কিন্তু মই তাত 77 পালোঁ আৰু মই নিতো 7-8 ঘণ্টাকৈ পঢ়িছিলোঁ আৰু মই মোৰ এই ৰিজাল্টৰ বাবে আমাৰ শিক্ষাগুৰুসকলক আৰু মোৰ মা দেউতাক ধন্যবাদ জনাব বিচাৰোঁ। তেওঁলোকে মোক সদায় উৎসাহিত কৰি আহিছে, গতিকে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ক'ব বিচাৰিছোঁ যে পঢ়াৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে। তেওঁলোকে ভালকৈ যদি নিতৌ পঢ়া শুনা কৰে তেতিয়া ফেইল হোৱাৰ কোনো কথাই নাই, সকলোৱে এটা ভাল ৰিজাল্ট কৰিব পাৰিব। ধন্যবাদ। মোৰ নাম শ্ৰী পৰমা দেৱী। আজি ঘোষণা হোৱা হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক ফলাফলত মই 87.2% লৈ 6টা বিষয়তে লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত অসমৰ ভিতৰতে 99% লৈ হাইষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। এই ফলাফলৰ কাৰণে মই অতিশয় সুখী আৰু ইয়াৰ বাবে মই মোৰ পৰিয়ালৰ লগতে শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডেইলি কিমান সময়লৈকে পঢ়িছিলোঁ? ডেইলিবোৰ তেনেকৈ বুলি নাছিলে, যিমান পাৰিছিলোঁ সিমান পঢ়িছিলোঁ। কোন স্কুলৰ পৰা? মই তৰুণ চন্দ্ৰ ভট্টাচাৰ্য মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এতিয়া তোমাৰ লক্ষ্য কি? লক্ষ্য হাই ছেকেণ্ডেৰী পাছ কৰিলে এতিয়া মই গ্ৰেজুৱেশ্যন কৰিম আৰু ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ আশা আছে। মই দামোদৰ বৰাল। মোৰ ছোৱালী পৰমা দেৱীয়ে এই আজি ঘোষণা কৰা হাই ছেকেণ্ডেৰী পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈছে বুলি ভাবিছোঁ। তাই মানে 87.2% আৰু লগতে ৰাজনীতি বিজ্ঞানত হাইষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছে 99%। গতিকে ইয়াৰ কাৰণে বিদ্যালয়ৰ যিসকল শিক্ষাগুৰু আছিল তেওঁলোকক মই ধন্যবাদ দিব লাগিব। লগতে তাই নিজে চেষ্টা কৰিছে, অশেষ চেষ্টা কৰিছে, তাৰ কাৰণে তাইলৈ মই ভৱিষ্যত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উন্নতি কৰক, সেইটোৱে মই আশা ৰাখিম। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মনীষা তছা মই ইটাখোলা অঞ্চলৰ নিবাসী মই ডিকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এবাৰ হাই সেকেন্ডাৰী পৰীক্ষাত 4টা বিষয় লেটাৰ মাৰ্ক সহ 84.2% পাই পাছ হৈছোঁ। মই পলিটিকেল সায়েন্সতো লেটাৰ মাৰ্ক পাম বুলি ভাবিছিলোঁ, কিন্তু মই তাত 77 পালোঁ আৰু মই নিতৌ 7-8 ঘণ্টাকৈ পঢ়িছিলোঁ আৰু মই মোৰ এই ৰিজাল্টৰ বাবে আমাৰ শিক্ষাগুৰুসকলক আৰু মোৰ মা দেউতাক ধন্যবাদ জনাব বিচাৰোঁ। তেওঁলোকে মোক সদায় উৎসাহিত কৰি আহিছে, গতিকে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ক'ব বিচাৰিছোঁ যে পঢ়াৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে। তেওঁলোকে ভালকৈ যদি নিতৌ পঢ়া শুনা কৰে তেতিয়া ফেইল হোৱাৰ কোনো কথাই নাই, সকলোৱে এটা ভাল ৰিজাল্ট কৰিব পাৰিব। ধন্যবাদ।